So hey guys, good morning and welcome back to my YouTube channel. So guys, আজি মই আইছো হাজৰ শ্ৰী শ্ৰী হয়গ্ৰীব মাধৱ মন্দিৰত। তো guys তেনেহলে ভিডিওটো হেওলকে চাই ৰাখক, আপোনালোক হয়গ্ৰীব মন্দিৰৰ সকলোবোৰ বস্তু হেওলকে দেখুৱাই ৰাখিম। তো guys ভিডিওটো হেওলকে কন্টিনিউ কৰি থাকক। তো গাইস এইটো খালত বহুতো মাছ কাছ আদি বহুতো প্ৰাণী আছে। কাছও দেখা পাইছোঁ আপোনালোকক, সেইবোৰ কাছটো দেখাম। তো গাইস বলক তেনেহ'লে। All the pain, all the hurt, all the lessons I have learned. I am strong and এইটো আছে পিছফালৰ গেট। পিছফালে কিবা ভাল বস্তু দেখাবাম বুলি নামি আহিলোঁ আৰু চাবৰে গেটটো। whispered promises straight to my heart. I'd never noticed, but you were never. তো গাইছ এইটো হৈছে মেইন মন্দিৰ। ইয়াতে চাকি তাকি জ্বলাই ভগৱানৰ ওচৰত নাম লোৱা হয়। এইটো হৈছে এইটো। তো গাইছ আপোনালোকৰ যদি বহিবলৈ ইচ্ছা থাকে ইয়াত বহিব পাৰে, এইটো চাব পাৰে। ভাগাত ধৰিলে অলপ আৰু এনে ইয়াতে বহি আছে গাইছ, অলপ খোজকাঢ়ি চিৰিবোৰত। তো গাইছ বলক মই অলপ বহি লওঁ। তো গাইছ ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া, সেইবাবে মানুহে আহি ইয়াতে অলপ জিৰণি লয় আৰু বহুত শুৱনি আৰু ঠাণ্ডা পৰা জেগা। Whispered promises straight to my heart. I'd never noticed, but you were never